বৰষুণ পৰিলেই কাগজৰ নাও চলাইছিলোঁ। উৰাজাহাজ বনাই গোটেই ঘৰটোতে উৰুৱাইছিলোঁ। 4 বজাত টম এণ্ড জেৰী আৰু 5 বজাত বেনটেন। ছুপাৰ হিৰোৰ ভিতৰত শক্তিমানেই ভাল লাগিছিল। চাকালাকা বুম বুমৰ মেজিক পেঞ্চিলডাল পোৱাৰ যে কিমান সপোন আছিল। তেতিয়াৰ জীৱনটো আনন্দময় আৰু চিম্পুল আছিল। চোৰ পুলিচ, দৌৰ কাবাডী খেলৰ আমোদেই বেলেগ আছিল। টিভি শ্ব'বোৰো আছিল আনন্দময়। কাৰ্টুনবোৰেও যে কিমান হহুৱাইছিল। যাৰ বেট তাৰেই প্ৰথম বেটিং আছিল। অলপ অভিমান কৰিলেই চকলেট দিছিল। আৰু স্কুল যাওঁতে যদি 2 টকা পাইছিলোঁ, এনে লাগিছিল যে পৃথিৱী জয় কৰিছিলোঁ। এটা সময়ত অত্যাচাৰ আৰু এটা সময়ত তৎক্ষণাত শান্ত হৈ পৰিছিলোঁ। য'ত মানুহে ভাল বেয়া আলোচনা কৰিছিল, তেতিয়া আমি ঘৰ ঘৰ খেলিছিলোঁ। বেষ্ট ফ্ৰেণ্ডক 4টা চকলেট আৰু ক্লাছমেটক 2টা। সেইদিনাই সকলো বুজা গৈছিল যে কোন বেষ্ট ফ্ৰেণ্ড আছিল। ৰাতি চোফাৰত শুই যোৱা আৰু পুৱা চকু মেলি বিচনাত দেখা পাইছিলোঁ। বুজাই নাছিলোঁ সদায় এই যাদু বা কেনেকৈ হৈছিল। স্কুল ছুটিৰ লগে লগে ৰেচ আৰম্ভ হৈছিল যে কোনে প্ৰথমে ঘৰত উপস্থিত হ'ব পাৰে। অসম্ভৱ কথাবোৰো বিশ্বাস কৰি লৈছিলোঁ। এবাৰ মূৰে মূৰে খুন্দা খালে শিং গজিব বুলি পুনৰ আকৌ খুন্দা খাইছিলোঁ। তেতিয়া ভাবিছিলোঁ যে ফিল্মবোৰত এক্টৰ্ছবোৰে নিজেই গান গাই আছে। বুজিয়েই নাপাইছিলোঁ ইমান তৎক্ষণাত তেওঁলোকে কাপোৰবোৰ কেনেকৈ সলাইছিল। দিনত সকলোৱে শুইছিল। তেতিয়া আমি মনে মনে বাহিৰত গৈ খেলাটো এটা মিছনৰ দৰে হৈ পৰিছিল। তেতিয়াৰ সময়খিনি বহু ভাল আছিল। এতিয়াৰ দৰে এই ইণ্টাৰনেট গেমবোৰ নাই। থকা হৈ কিজানি আমি শৈশৱ দেখাই নাপালোঁ হয়। এতিয়াহে অনুভৱ কৰিব পৰা যায়। সৰু হৈ থাকোঁতে ডাঙৰ হোৱা চিন্তা কিমান ডাঙৰ যে ভুল আছিল। আজি এনে লাগিছে যে পুনৰ শৈশৱৰ সেই দিনবোৰলৈ উভতি যাওঁ। সেই সময়ত ককা আইতাৰ পৰা কাহিনীবোৰ শুনি শুইছিলোঁ আৰু আজি নিজৰ কাহিনীবোৰ দেখি কান্দো। তেতিয়া প্ৰত্যেকটো দিনেই উৎসৱৰ দৰে আছিল আৰু আজি যেন সুখী হ'বলৈও উৎসৱৰ প্ৰয়োজন হয়। আজিকালি ল'ৰা ছোৱালীবোৰে শৈশৱৰ কালটো মোবাইল ইণ্টাৰনেটতেই পাৰ কৰি দিছে। মই বহু ভাগ্যৱান যে মোৰ শৈশৱটো শৈশৱৰ আনন্দৰেই পাৰ কৰিলোঁ।